নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মিষ্টাৰ আবিৰ চেনেললৈ মই ৰূপলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আগতো ভিডিঅ'ত এই কেৰেলাজোপা আপোনালোকক দেখাইছিলোঁ। আজি 45 দিন হ'ল। 45 দিনত কেৰেলাজোপা কি ৰূপ ল'লে তাকে আপোনালোকক দেখাব খুজিছোঁ। এটা বাল্টিত কিমান সুন্দৰকৈ কেৰেলা খেতি কৰিব পাৰি তাকে মই দেখাইছোঁ। আগতো ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ এই কেৰেলাজোপা ৰুওঁতে কি দিছিলোঁ। পথাৰৰ পৰি থকা নৰা দিছিলোঁ, তাত শুকান গোবৰ আৰু মাটি মিক্স কৰি তাত ভৰাই লৈ পুলিটো ৰোপণ কৰিছিলোঁ। তাৰপিছত ইয়াত মই এইবিলাক হাবি জংঘল জ্বলাই দিয়া আঙাঠা দি দিছোঁ আৰু এইকেইজোপা এতিয়া বাঢ়ি কেৰেলা লাগিবলৈ আৰম্ভ কৰিছে। কিমান সুন্দৰ হৈছে 45 দিনত তাকে মই ইয়াত দেখাব খুজিছোঁ আপোনালোকক, আৰু কেৰেলা কিমান লাগিছে আপোনালোকক অলপ দেখাব খুজিছোঁ। আৰু 10-15 দিনৰ পিছত দ্বিতীয়টো ভিডিঅ' দিম, তাত কেৰেলা আপোনালোকৰ সন্মুখত কিমান দেখাব পাৰোঁ আপোনালোকে নিশ্চয় দেখিবলৈ পাব। এয়া আপোনালোকে দেখিবলৈ পাইছে কেৰেলা লাগিবলৈ আৰম্ভ কৰিছে। চাওক, এইফালেও লাগিছে। এইফালে চাওক, এইফালেও চাওক। কেৰেলা মুঠতে যথেষ্ট সংখ্যক লাগিছে। এটা বাল্টিত যিহেতু মই এজোপা ৰোপণ কৰিছোঁ, সেইকাৰণে ইয়াৰ যিকণ হেন্দালি সেইকণ অলপ সৰুকৈ দিছোঁ, দেখিবলৈও ধুনীয়া আছে। তাকে অলপ চাওক। দেখিবলৈও হেন্দালিখন যথেষ্ট ভাল লাগিছে। কি সুন্দৰ লাগিছে চাবলৈ। যেনি আছে আপোনালোকে কেৰেলাকে দেখিবলৈ পাব। আপোনালোকেও এনেকৈ এজোপা কেৰেলা ৰোপণ কৰি চাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, আৰু চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।